নমস্কাৰ ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো 2021 চনৰ সংশোধিত ভোটাৰ লিষ্টত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ নাম আপোনাৰ মোবাইলত কেনেদৰে চাব পাৰিব তাকে আলোচনা কৰিবলৈ লৈছোঁ। গতিকে প্ৰথমতে আপোনাৰ মোবাইলৰ ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰত www.nvsp.in লিখি সাৰ্চ কৰিব। আৰু লগে লগে নেশ্যনেল ভোটাৰ্ছ সাৰ্ভিস পোৰ্টেল ৱেবছাইটটো খোল খাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলৰ ফালে গৈ থাকিব। এনেদৰে গৈ ডাউনলোড ইলেক্ট্ৰল ৰল PDF লিখাটোত ক্লিক কৰি দিব। তাৰপিছত সিলেক্ট ষ্টেট, তাতে আপোনাৰ ষ্টেটখন সিলেক্ট কৰি ল'ব। মই যেহেতু অসমৰ হয় গতিকে আসাম ষ্টেটখন সিলেক্ট কৰি ল'লোঁ। তাৰপিছত গত ক্লিক কৰিব। তাৰপিছত এনেকৈ ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ল'ব। মই বঙাইগাঁও সিলেক্ট কৰি ল'লোঁ। তাৰপিছত বিধানসভা সমষ্টিটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ পলিং ষ্টেচনটো সিলেক্ট কৰি ল'ব। আৰু এইটো মাদাৰ ৰলে থাকিবলৈ দিব। তাৰ তলত দুটা সংখ্যা যোগ থাকিব আৰু এই সংখ্যা দুটাৰ যোগফল তলত বহাই দিব লাগিব। মোৰ ইয়াতে 50 আৰু 6 দিয়া আছিলে গতিকে 56 মই এণ্টাৰ কৰিলোঁ। তাৰপিছত ভিউ ৰলত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত ডাউনলোড বুলি লিখা এটা আহিব আৰু তাতে টেপ কৰি দিব। টেপ কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব ওপৰত আপোনাৰ PDF আকাৰত ফাইল ডাউনলোড হৈ আছে। এয়া মোৰ মোবাইলত ডাউনলোড হৈ আছে। আৰু ডাউনলোডটো সম্পূৰ্ণ হোৱাৰ পিছতে আপুনি গোটেই ভোটাৰ লিষ্টখন PDF আকাৰত চাব পাৰিব আপোনাৰ মোবাইলত। এয়া মোৰ ডাউনলোড হৈ গ'ল আৰু মই ইয়াতে টেপ কৰি দিছোঁ। এতিয়া টেপ কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত গোটেই ভোটাৰ লিষ্টখন চাব পাব। এয়া 2021 চনৰ ভোটৰ তালিকা। আৰু তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত গৈ থাকিব। আপোনাৰ ভোট কেন্দ্ৰ, তাৰপিছত আপোনাৰ নাম, আপোনাৰ পৰিয়ালৰ নাম সকলোবোৰ দেখিবলৈ পাব। আৰু এনেদৰে আপুনি PDF আকাৰত আপোনাৰ মোবাইলত ছেভ কৰি ৰাখিব পাৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।